নাম ডাক মিট গাহৰি ষ্টাইলত। এইটো মোৰ আদা নহৰু পেষ্ট, টমেটো, পিঁয়াজ, নহৰু গোটা, আলু। এতিয়া কেৰাহীত তেল দিম, মিঠাতেল এৰি দিলোঁ বহুত স্পীডত, গৰম হৈ লওক। এতিয়া দিম হালধি গৰমৰ পিছত, নহ'লে আলু দিলে আৰু চিটিকি আহিব ন, ভয় লাগে। হালধি দিলে মানে তেলটো উৰি নাহে। আলু বেছি হ'ল নেকি, এই দি দিওঁ। পূৰা মজা ফ্ৰাই কৰিম ধুনীয়াছে। বেছি আলু হ'ল নেকি, না মাংসও ঠিকে আছে। আলু খায় ন, মানে আলু খায় আজিকালি। বেকগ্ৰাউণ্ডত ধুনীয়া গান বাজি আছে, মোৰ ফেভৰেট গান হয় মন্ত্ৰা বেণ্ডৰ একান্তমা। হৈ গ'ল আলু ফ্ৰাই, এতিয়া নমাই দিওঁ বঢ়িয়াছে। এতিয়া গৰম তেলখিনি মই এই আদা নহৰু পেষ্টত ঢালি দিম। এইটো মানে এটা বেলেগ ফ্লেভাৰ দিয়ে আৰু মানে পেষ্টটো ফ্ৰাই হৈ যায় অট'মেটিক। এইটো চাওক, এইটো ফ্ৰাই হৈ আছে ভিতৰত। বাকীখিনি ঢালি দিওঁ, বঢ়িয়া আছে। এই চাওক পূৰা ফ্ৰাই হৈ আছে। এতিয়া মাংস ঢালিম, এই অলপ তেল থৈছোঁ তাত ঢালি দিম ভালকৈ, আৰু মাংসটোৰ পৰাই তেল ওলাম আৰু সেই তেলে দিয়ে মাংসটো ফ্ৰাই হ'ব। যেনেকৈ গাহৰিও তেলে দিয়ে ফ্ৰাই কৰে, সেইটোৱে মানে আইডিয়াটো। আৰু দাগটো ভাল আছিল, মানে তাত তেল থকা আছিল। বহুতখিনি ফ্ৰাই হ'ল, এতিয়া ঢাকি দিওঁ অলপ দেৰি আৰু ভালকৈ ফ্ৰাই হ'ব। এতিয়া মই দিম জলকীয়া, এইটো ডাইৰেক্ট জলকীয়াকেইটা পেলাই দিলোঁ। এইটো মানে ফাৰ্ষ্ট জ্বলাটো সোমাব মাংসটোত। তাৰপিছত নহৰু, এইকেইটা গোটা হয়, গোটাৰো এটা বেলেগ টেষ্ট আহে, মানে যেতিয়া আঞ্জাৰ লগত খাম মানে সেই গোটাটো পালে মানে বহুত টেষ্ট হয়। মানে মোৰ লগৰ যিমান আছে চব গোটা নহৰু খাই বহুত ভাল পায়, আৰু বহুতেই আছে গোটা নহৰু খাই ভাল পায়। এতিয়া সোৱাদ অনুসাৰে অলপ নিমখ দি দিম, আৰু পাছত অলপ টেষ্ট কৰি চাম, কম হ'লে আকৌ কি দি দিম আৰু ন, নিমখৰ ইমান কেছ নাই। দি দিলোঁ নিজৰ হিচাপত, আৰু নিমখ অলপ কম খাই ভাল। এতিয়া দিম হালধি, বেছি নহয় অলপ, মই হালধি একদম কম ইউজ কৰোঁ, ইমান নিদিওঁ। এইটো অলৰেডি আগতে হালধি তেলত দিয়া আছিলে, আৰু ডাকৰ এনেই কালাৰ আহি যায়, তো মই হালধি দিয়ে আৰু জাষ্ট ফৰ মানে দিয়ে আৰু মানে কিছুমানে কালাৰৰ কাৰণে দিয়ে, কিছুমান আৰু আছে মানে বেয়া বস্তু মানে খোৱাত থাকিলে এইবোৰ কাটি যায়, দিব লাগে দিওঁ।
এতিয়া দিম পিঁয়াজ। এনে মাংস বনোৱাৰ আগত মই বেচিকেলি মই আকৌ ফাৰ্ষ্টত মই পিঁয়াজটো ফ্ৰাই কৰোঁ, কিন্তু আজি উল্টা ষ্টাইলত বনাই আছোঁ, যিহেতু মই ক'লোঁ ডাকটো গাহৰি ষ্টাইলত, তেনেকুৱাই আৰু প্ৰচেছটো। এতিয়া মানে যেতিয়া পিঁয়াজটো মাংসটোৰ লগত ফ্ৰাই হ'ব, তেতিয়া পিঁয়াজৰ টেষ্টটো পূৰা ভালকৈ ভিতৰত সোমাব। এতিয়া মই একো নকৰোঁ, এনেকৈ ঢাকি থৈ দিম, মানে মিক্স নকৰোঁ পিঁয়াজটোৰ পৰাই যোনটো মানে জুচটো ওলাব পিঁয়াজৰ, সেইটো মাংসত পূৰা সোমাই যায়। এতিয়া মই চাওক এইটো পিঁয়াজটো এতিয়া বগা বগা টাইপ হৈ গ'ল, মানে তাৰ যিমান সেইটো আছে ৰসটো আছিলে চব মাংসত গুচি গ'ল। এইটো চাওক পানী আহি গৈছে, এইটো পিঁয়াজৰ পৰা হয়। এইটো পূৰা টেষ্টটো পিঁয়াজৰ টেষ্টটো মাংসৰ লগত মিক্স হৈ যাব মানে, আৰু তাৰপিছত আৰুতো ফ্ৰাই হ'ব বহুত টাইম আছে, তেতিয়া টেষ্টটো ভাল হৈ যাব আৰু। এতিয়া দিম এইবোৰ মছলা কালেকশ্যন, চাই লওক, ধনিয়া, জিৰা, লাল মিৰ্চ চব আছে। ফাৰ্ষ্ট দিম জিৰা পাউডাৰ। বিৰাট কষ্ট, এটা হাতেদি মোবাইল আৰু এটা হাতেদি জিৰা ঢালা, কষ্ট হৈ যায় ভিডিঅ' বনোৱা। ইমান কষ্ট কৰি বনাইছোঁ, ছাবস্ক্ৰাইব কৰিব দেই। এতিয়া দিম ধনিয়া বেছি দিব নালাগে, অলপখিনি দি আছোঁ, নপৰে ইমান, এটা হাতেদি ওলাব বহুত দিগদাৰ, তো পৰিছে আৰু। এইটো লাল মিৰ্চটো মই একচুৱেলি জ্বলাৰ কাৰণে দিয়া নাই, এইটো মই দিওঁ জাষ্ট কালাৰৰ কাৰণে। আৰু বেছি দিব দিলে মানে লগৰকেইটা বেয়াও পায়, আকৌ খাব নিবিচাৰে, মানে পেট চেট বেয়া হয় বুলি কয়, হ'ব পাৰে পেটে বেয়া চাগে সিহঁতৰ। এইটো মিট কা মছলা, মানে মই চিকেন মছলা নিদিওঁ, মটন মছলাটোৱে দিওঁ। এতিয়া দিম মোৰ আদা নহৰু পেষ্ট আৰু জলকীয়া পেষ্ট আছে, জলকীয়া পেষ্ট আছে লগত। এইটো তেলত মই অলৰেডি ফ্ৰাই কৰি দিছিলোঁ, গৰম তেল ঢালি, এইটো মানে আৰু এটা বেলেগ ফ্লেভাৰ হয়। ভালকৈ মিক্স ডাউন কৰি লওঁ, মিক্সিং মাষ্টাৰিং কৰি লওঁ, গৈ আছে। আপোনালোকে ভাবি আছে চাগে টমাটোটো কেতিয়া দিব ন, দিম ৰ'ব। কালাৰ আহি গৈছে মজা, বঢ়িয়া কালাৰ। এই দিলোঁ টমেটো, খুচ নাই এতিয়া, লওক চব দি দিওঁ মই। এইটো ট্ৰাইপডটো আনিছিলোঁ, কিন্তু ইমান বেয়া ট্ৰাইপডটো, মোবাইলে লোড ল'ব নোৱাৰে, পাল্টা মাৰি দিয়ে। কেৰাহীত মোবাইল পৰিব লৈছিলে,
সেইকাৰণে থৈ দিলোঁ তাক, নালাগে ভাল এটা ট্ৰাইপড কিনিব লাগিব, পইচা নাই। ভিডিঅ' ছাবস্ক্ৰাইবো নকৰে আপোনালোকে, ইমান বেয়া মানুহ, অকল চাই ভিডিঅ' নাচাই দিয়কচোন, চালে ছাবস্ক্ৰাইব কৰিব, পইচা চইচা কামাব লাগিব নাই। দিলোঁ, ঢাকি দিলোঁ বঢ়িয়াছে। এইটো মই এই বস্তুটো দি কিয় ঢাকোঁ মানে, এইটো মানে এটা স্পেচ পায় যোনটো মানে প্ৰেছাৰ কুকাৰ টাইপ, মানে ডাঙৰ এৰিয়াত যেতিয়া মানে হেৰি ষ্টিম হয় তেতিয়া মানে ভালকৈ ষ্টিম হয়। আলু চালু দি দিলোঁ। এতিয়া লাষ্টৰ সেই পানী মিলাই থাকি গৈছিল ন পেষ্টখিনি, তাই পানী মিক্স কৰি চাফা কৰি দিলোঁ আৰু ৱেষ্ট নকৰোঁ একদম। এতিয়া থাকিল গৰম মছলা, কালি মিৰ্চ দিম লাষ্টত। মটন কালাৰ বোলে, ডাৰ্ক কালাৰ। এইটো চিষ্টেমত ঢাকি দিওঁ, তাৰপিছত এনেকুৱা চাৰি দি এইটো চাওক পূৰা তেলটো ওলাই আহিছে, মাংসৰ অৰিজিনেল তেল যোনটো এইটো ওলাই আহিছে, আৰু এইটো ষ্টিমটো ভাল হয় তেনেকুৱা। এইটো চাওক আৰু তেল ওলাই আছে, ভৰি আছে। এইটো চাওক কি মজা কালাৰ। এতিয়া আকৌ ঢাকি দিম ইয়াক, সেইটো বস্তুটো দিয়ে। এই চাওক পূৰা তেল ওলাই আহিছে, বঢ়িয়া তেল ওলাইছে মাংসটোৰ পৰা। এইটো মানে তেলটো চায়ে ক'ব পাৰি যে এইটো মাংস কেনেকুৱা টেষ্ট হ'ব পাৰে। এইকেইটা আলুকেইটা পূৰা হেৰি কৰি দিওঁ, স্মেছ কৰি দিওঁ, মানে থুকথুকীয়া হ'বৰ কাৰণে। থুকথুকীয়া হ'লে মানে বস্তুটো ভাতৰ লগত খাই বহুত মজা লাগে। এতিয়া দিম কালি মিৰ্চ, মানে ব্লেক পেপাৰ। শেষে হৈ গ'ল দেখোন দেই। এতিয়া দিম গৰম মছলা। অলপ পানী ঢালি দিলোঁ, গৰম কৰি দিছোঁ বাৰু। এই চাওক পূৰা বুলবুলা আহিছে, এই চাওক। এইটো আকৌ টানা মানে পূৰা ইমান এই ঝোল নিদিওঁ মানে ইমান। অলপ শুকাই দিম, তেতিয়া মানে টেষ্টটো বেছি ভাল হ'ব। ইমান আঞ্জা মই ভাল নাপাওঁ, বেছি আঞ্জা থাকিলে মই টেষ্ট নাপাওঁ। এই চাওক পূৰা আৰু হ'ব, এইটো মানে হেভি হৈ আছে গ্ৰেভিটো। অলমষ্ট হৈ গ'ল, বহুত টানালোঁ, বেছি টানিলে আকৌ মানে ভাত খাব নোৱাৰিম না, পূৰা শুকান হৈ যাব। মোৰ লগৰ দুজন আছে, এতিয়া খাইছোঁ। এইটো ষ্টাৰ্ট কৰি দিলে ৰাহুল, জগত। কেনেকুৱা হৈছে? একদম মজা। মই খাই বহুত ভাল পাওঁ, কিন্তু মই বহুত ক্ষীণ, কিন্তু খাই ভাল পাওঁ।
খাই থাকোঁ মই এই হাঁহ মাংস আপুনি চাই লওক কালাৰ আমি হাঁহ মাংস দি খাই আছোঁ আমি দেখা তে ইহঁতৰ পৰা শুনি লওঁ কেনেকুৱা হৈছে জগত কেনেকুৱা হৈছে মজা মজা ৰাহুল আপুনি চাব বিচাৰে নেকি চাওক খাওক এই এইটো চালে তো চবে খাব বিচাৰিব ঠিক আছে চাওক মই কেনেকুৱা খাওঁ এনেকৈ খাওঁ ৰাইট হেণ্ড দি ই ফূৰ্তি কৰে